নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ। আৰু এই ভিডিঅ'টোত T20 বিশ্বকাপ ভাৰতত হ'বলগীয়াৰ ওপৰত এটা নিউজ ওলাই আহিছে, তাৰ বিষয়ে আলোচনা কৰাৰ লগতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পিনৰ পৰা এটা খবৰ আহিছে, ডেভিড ৱাৰ্ণাৰক টিমৰ পৰা এইবাৰ ৰিলিজ কৰি দিব নেকি, তাৰ বিষয়ে এই ভিডিঅ'টো চাই থাকক, সকলো জানিব পাৰিব। কিন্তু তাৰ আগতে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। তেনেহ'লে ব'লক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল 2021 চনত ভাৰতত হ'বলগীয়া T20 বিশ্বকাপৰ যি বৰ্তমান কৰোণা পৰিস্থিতিৰ বাবে হয়তো UAE যাব পাৰে, সেই বিষয়ে এটা আলোচনা চলি থকাৰ সময়তে আৰু 29 তাৰিখে এখন BCCI এখন গুৰুত্বপূৰ্ণ মিটিং বহিব, য'ত আলোচনা কৰা হ'ব IPL আকৌ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু T20 বিশ্বকাপৰ লগতো বহুখিনি আলোচনা কৰা হ'ব। 29 তাৰিখে যেতিয়া আপডেট আহিব আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু ইপিনে IPLৰ পিনৰ পৰা এটা খবৰ আহিছে যে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইবাৰ হায়দৰাবাদৰ অধিনায়ক ডেভিড ৱাৰ্ণাৰক টিমৰ পৰা বাহিৰ কৰিব নেকি। হয় বন্ধুসকল, বাহিৰ কৰাৰ এইবাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো কেন উইলিয়ামছন আৰু ৰাছিদ খানৰ দৰে অভিজ্ঞ বলাৰ আৰু বেটছমেন হায়দৰাবাদত মজুত আছে আৰু ডেভিড ৱাৰ্ণাৰ এবাৰ যি প্ৰদৰ্শন ইমান ভাল নহয়, সেইবাবে হয়তো তেখেতক 2022 চনত আহিবলগীয়া IPLত ৰিলিজ কৰি দিয়াৰ সম্ভাৱনা আছে। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।